হয়। Hey guys, কি খবৰ আপোনালোকৰ? মই ৰাজদীপ বৰগোহাঁই, আপোনালোকে চাই আছে ৰাজবিদা ব্লগ। তো আজি মই পথাৰলৈ আহিছোঁ। তো এইফালে চাওক পথাৰ, এইফালে দাদাই হাল বাই আছে। মই আজি প্ৰথম ট্ৰেক্টৰ হাল বাই চাম বুলি ভাবিছোঁ, পাওঁ নে নোৱাৰোঁ। তো এইফালে ৰ'দ কেনেকুৱা দিছে চাওক। এতিয়া দাদাই হাল বাই আছে। দাদাই হাল বোৱাৰ পিছত মই হাল বাম, অকণমান চাহে হাল বাম মই। এইবাৰ অকণমান ছাঁ পৰি আছে। তো আজি আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই যাব দেই। সেই গাইজ, দাদাই এইফালে ভাত পানী খাই ল'লে, যিহেতু ইমান ৰ'দত হাল বাই আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলে। এইফালে ভাত চাত খাই ল'লে। এতিয়া দাদাই এইফালে ট্ৰেক্টৰ হাল বাই আছে। ব'লক আপোনালোকক দাদাক ট্ৰেক্টৰ হাল বোৱা দেখুৱাওঁগৈ। তো সেই গাইজ, এইফালে দাদাই ট্ৰেক্টৰ হাল বাই আছে চাওক এইফালে। তো ব'লক দাদা এখন হাল বোৱা দেখাওঁ, তাৰপিছত মই হাল বাম বাৰু। দেখিলে দাদাই এইফালে হাল বাই আছে। তো কিনাৰে যোনবিলাক মাটিবিলাক হাল মাৰোঁতে তো চাপি গৈছে ন, সেইবিলাক মই কোৰ লৈ পিনে অকণমান মাজলৈ কৰি দিম মানে। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। তাৰপিছত মই দাদাই হাল বোৱাৰ পিছত মই হাল বাম। তো বন্ধুসকল, আপোনালোকে দেখিলে এইফালে পথাৰত হাল বাই আছে আৰু এইবিলাক কঠীয়া আনি এইফালে কঠীয়া তুলি আছে। কঠীয়া আনিলেও বৰ গৰম, সেইকাৰণে অলপ বহি লৈছে। কঠীয়া মাৰি থাকোঁতে ভাগৰ লাগিছে। এইফালে কঠীয়া মাৰি আছে। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট এটা কৰি জনাবচোন। ইমান ৰ'দ দিলে আমি তাত থাকিব নোৱাৰিলোঁ, একদম ফাটি ফুটি গ'লোঁ মানে। এতিয়া অকণমান বহি ল'ম, তাৰপিছত আকৌ যাম। তো কি ক'ব, এইটো এটা গৈছে মাছ ধৰিছে, সাঁতুৰিছে। ইয়াৰ গম নাই লগা, গম লাগিছে নাই তোক? লাগিছে। অতিপাত আজি কৰোঁ, অতিপাত গম ন। তো আহিছ নেকি, ৰখি লওঁ নেকি অকণমান? নৰখোঁ এতিয়া। কি কৰিবলৈ যাওঁ? মই পলাম তাৰপৰা। এতিয়া পথাৰৰ পৰা আহিছোঁ, অকণমান ৰখি ল। নৰখোঁ। কেলৈ? ঘৰ যাবি। অতিপাত গৰম, পথাৰৰ পৰা ইয়াতে বহি লওক, আকৌ যামেই দেখোন। তো হেল্ল' গাইজ, এতিয়া ৰ'দটো অকণমান জামৰিছে। তো আমি আহিছোঁ আকৌ হাল বাবলৈ। তো ভিডিঅ'টো আৰু চাই যাওক আপোনালোকে। তো এইফালে দাদা গৈ আছে আগফালে। তো ব'লক ট্ৰেক্টৰ এতিয়া অকণমান হাল বাম। 2 ঘণ্টামান আৰু এবিঘামান আছে মাটি। তো চাই যাওক ভিডিঅ'টো আপোনালোকে। তো বন্ধুসকল, ট্ৰেক্টৰত তেল কম হৈ আছে। তেলখিনি দাদাই আনিবলৈ গ'লে পাহৰি থাকিলে। আকৌ মই তেলখিনি আনিবলৈ যাওঁ। এইফালে তেল আনিবলৈ যাবলৈ আকৌ এইফালে চবফালে ৰুই দিছে মানে। ট্ৰেক্টৰখনো আনিবলৈ এতিয়া আকৌ এইফালে দেখিছে, এইখন কঠীয়ানিখন এইফালেদি আনিব লাগিব। এইফালে চাওক, এইফালে গোটেই ৰুই দিলে। তো ব'লক তেলখিনি লৈ আহোঁগৈ। তো বন্ধুসকল, এইফালে তেল লৈ ল'লোঁ। এতিয়া ট্ৰেক্টৰত তেল ভৰাওঁগৈ। এইফালে ৰাস্তাটো ইমান বোকা, খোজকাঢ়িবই নোৱাৰিছোঁ মানে। নখত গোটেই বোকা সোমাই গৈছে। ব'লক। তো এই গাইজ, তেল ভৰোৱা হৈ গ'ল। এইফালে দাদাই ট্ৰেক্টৰ হাল বাই আছে। এইফালে ধান ৰুই আছে মানুহে। এইখিনি দাদাইতো নহয় বাৰু, এইখিনি বেলেগৰ, এওঁলোকে ৰুই আছে। এইফালে দাদাই হাল বাই আছে। এই প্ৰিয়া, ইয়াত জোক আছে। এইবোৰ চাওক মাছ, এইবোৰ চাওক, এইজনী মাছ, এইবোৰ
হাল বাই থাকোঁতে মাছ ওলাইছে এইবিলাক চক ভালকৈ ওলোৱা নাই মানে কেমেৰাটো অলপ বেয়া এইজনী ডাঙৰ পুঠি চক ঐ ডাঙৰ পুঠি এইফালে হাল বাই থাকোঁতে এইফালে মাছ ওলাইছে এইবিলাকত চক ঢেৰ মাছ দাই ধৰি আছে মাছ তো মাছ ধৰি আছে মই এতিয়া হাল বাবলৈ হ'ল মই হাল বাওঁগৈ দাদাই হাল বাই হ'ল এতিয়া মই হাল বাওঁগৈ বুঢ়া হে গাইজ এতিয়া আমাৰ হাল চাল বাৰ হৈ গ'ল এইফালে দাদা কোৰ লৈ পিনে এইফালে আলি চালি দিও হৈ গ'ল এইফালে আমাৰ ৰোৱনীকেইজনী দেখিছেনে এইফালে ৰোৱনীকেইজনী ভালকৈ দেখাব পৰা নাই সেইটো আন্ধাৰ হ'ল এইবিলাক কঠীয়া চঠীয়া আনি থৈ দিয়া হৈছে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব দেই